মানুহজনে এৰি থৈ গ'লেও ইমান কষ্ট নহয় যিমান কষ্ট আপোন মানুহজন সলনি হ'লে হয়। কাজিয়াৰ পিছতো 95% সম্পৰ্ক ভাঙি নহ'লহেঁতেন যদি তাৰ মাজত কোনো তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলহেঁতেন। প্ৰতিকেল হ'বলৈ নিশিকিলোঁ, সেইটো অলপ কথাতে কান্দি দিওঁ। অতৃপ্ত পৃথিৱীত আজি যিমান আয়োজন, তাৰে আধা মিছা মায়া, আধা প্ৰয়োজন। পুনৰ দিনবোৰত তোমালৈ মনত পেলাম আৰু অকলে তিতিম। বাৰে বাৰে তুমি বিশ্বাস ভাঙি শিকাই দিছা কিদৰে অবিশ্বাস কৰা হয়। খুব কষ্ট হয় তেতিয়া যেতিয়া কোনো ভুল নকৰিলেও মই তোমাক চৰি কৈ দিওঁ, একমাত্ৰ আমাৰ সম্পৰ্কটো জীয়াই ৰখাৰ বাবে। যদিও ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুৰ মাজত শ্বেয়াৰ কৰিব।